এক ট্রাক্টর মাটি মোটামুটি 1 কিলোমিটার করে ফেলাইছে এইখিনি করি 2 ডালি 3 ডালি তার উপরে যেটু কালি রাতে 12টা বাজাতে সেন্ট গ্রেভেল লই আইছে এটু সেন্ট গ্রেভেল হয় না মরা মানাসর মাটি হয় এটু সাপ जालायबायलै नै रायजोफोर मानास सेरफां बिजाबाव दिनै मा खामानि मावखो हरनि 12टा समावसो बाला अन्थाइ गारदों जाहैदों माने पाब्लिकफोरखौ एकदम खस्थ' होनाय न' गुदि गुदिनि लामायाव बाला अन्थाइ गारहैनाय बेबो NGNरेगानि मानव गेदेर धनन्जय EM बिथाङा दिनै ओरैबायदि सिन्था खालामनांगौ जाहैबाय जाम्बानि सानाव मावो ना मोनायाव मावो पाब्लिकफ्रा दि मोनायाव उन्दुनानै अखानायै फुङावनो खामानियाव थांनांगौ गुलदुं गालदां सोरनिबा हाथासुनि दांमाथां दल दामनायफोर बादि ट्रेक्टर गुलदुं गालदांखौ दिनै जेन'बा पाब्लिकफ्रा बोरै उन्दुनानै थानो हानांगौ दा अखानायै खामानि मावहैनांगौआथ' दंस' सोरनिबा हाथासुनि खुंनायफोर बादि मोनदों खोमा जाला बे UPPLजों जेबो जाला जेरावबो माने पाब्लिकफोरखौ खस्थ' होनाय पाब्लिकफोरखौ दुखु होनाय ओरैबायदि जारला खैफोदाव खोख्लैजोबनाय रायजोफोर साक रातिर जे फाथर फेलाइছে দিনত কাম কৰিব লাগে না ৰাতিৰ কাম কৰিব লাগে ৰাতিৰ মানুহবিলাক ঘুমাই থাকে ৰাতিপুৱা হলে উঠি ফেলাই মানে কামত যায় এইটো একো নাজানে মানে পাব্লিকত দুখ দিৱা পুৰা দুখ দিয়া একদম কষ্ট দিৱা হে তাৰ UPPLত কিবাটো উদ্দেশ্যটো উঠুই আছে কেনেকা কাম কৰে পাগল নিচিনা থিস চাইলক বড় নেতৃত্বত UPPL চৰকাৰে UPPLৰ দিনত এনে ধৰণৰ দুৰ্নীতি সহ্য কৰিব পৰা নাই ইয়াৰ এই অঞ্চলৰ এই গাঁৱৰ যুৱক আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম ইয়াত আচলতে ঘটনাটো কি হৈছে আপুনি যদি কয় ঘটনাটো মানে কি যোৱা ৰাতি 12টা মান বজাত আমি অলপ ঘূৰিব আহিছোঁ ট্ৰেক্টৰৰ শব্দ ৰাতি 12টা বজাত চেন গ্ৰেভেল ফেলাই আছে তাৰপিছত আমি 2-4জন ল'ৰা আমি ক'লো যে কি হৈ আছে কৈ চেন গ্ৰেভেল ফেলাইছোঁ চেন গ্ৰেভেলৰ ফেলানি কথা কৈ চেন গ্ৰেভেল আমি চেক কৰি চালোঁ তাতে মাটি না চেন গ্ৰেভেল ধৰিবই নোৱাৰোঁ পিছত আমি বাধা দিলোঁ যে ৰাতি 1টা বজাততো কোনো কাম কৰা অথৰাইজ নাই বুলি मा जाबावगोन रायजोफोर मोनानि समावसो खामानि मावो बेबो सासे EM लायानो BTSनि EM लायानो सासे दिनै NGNरेगानिसो खामानि मावो स्किमानो गैमारा नामाब्रा बिसोरलाय गुबुन जायगायावसो फानहरजोबमारबाय नामा बिसोरलाय दा बेजोंनो गगाब सगाब हा बायख्रुबदों गगाब सगाब बिल्डिं लुख्रुबदों खोमालै दा NGNरेगानिसो बेथ' सेन्ट्रेलनि NGNरेगासो बिराद लासिं सिं सरकारले आयै এতিয়া কি জনাব আপোনালোকে এতিয়া আমি ইঞ্জিনিয়াৰ ছাৰ বা BDOক জনাব লাগিব আমি আমাৰ ৰাস্তাৰ যিখিনি ইষ্টেমিট আছে সেই মতে কামটো কৰিলে হ'ল আমাৰ এইখিনি কিন্তু এতিয়া দেখি আছোঁ আমি শুনি আছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াই বহুত ডাঙৰ ভাষণ মাৰি থাকে যে BTRত কোনো ধৰণৰ দুৰ্নীতি নাই BTR খুব ভালদৰে চলি আছে BTRখন সুইজাৰলেণ্ড বনাব খুজিছে এনে ধৰণৰ কাম কৰি এই বিষয়ত আপুনি কি ক'ব এতিয়া সুইজাৰলেণ্ড যদি ভাবে মানে কি 5 লাখ টকাৰ স্কিম এতিয়া সুইজাৰলেণ্ড এইখিনিয়ে সুইজাৰলেণ্ড হ'ব চাওক আৰু কি প্ৰমোদ বড়ো ডাঙৰীয়াক কি ক'ব বিচাৰে আপুনি প্ৰমোদ বড়ো ডাঙৰীয়াক আমি এই যিখিনি কাম আমাৰ ৰাইজক দিছে এইখিনি কাম যাতে সুচাৰুভাৱে হয় এইখিনি আহ্বান আৰু ইয়াত আৰু স্থানীয় ব্যক্তি আছে দেখা চাম আছে তো কি ক'ব আপুনি আমি কি ক'ব আমি ক'ব যে BTR বাছত প্ৰমোদ বড়ো হটাওক এটো মই ক'ব খুজিছোঁ তেখেতসকলে এই প্ৰমোদ বড়ো এনে ধৰণৰ মিথ্যা ইয়াৰ নিচিনা ভণ্ড মানুহে নাই